দেন হয়তো দিছো প্ৰথমে উপস্থিত তৰুণজনৰ পৰা একে জ্যেষ্ঠজনলৈকে গৰুজনৰ পৰা জ্যেষ্ঠজনলৈ সকলোকে আদৰণি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিৰাট বেছি ভাল লাগিছে আপোনালোকক এনেকৈ দেখি আৰু সদৌ অসম লখিমপুৰ জিলাৰ ছাত্ৰ সন্থাৰ যি চতুৰ্থ আজি অধিৱেশন ইয়াত জড়িত হৈ থকা প্ৰত্যেকজন কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ তাতে ঢুকি পোৱা নাইগে নেকি কিন্তু আমাৰ দেহমনক মই ভাষণ অকণমান দিবলৈ সুবিধা দিওঁ নে নিদিওঁ লাগে দুই এফাক কিবা এটা কওঁ Hello, mic testing, mic testing. Dugasar ada gap hole pe. Dugasar nuha ha mic tu kunthale unta achi bole bujati kahi bhagi. Hamati kahi masti lagi se ate. My God. Mama luate. Hamati kita dunia to aliu ate. Mau mana besi swali thabar mau kobole bhine ke mo. Ekra bhine to apne sini pai nei. Sini ba. Na pai. Moi sini na ba apne ko pas sini ba. Bhai yak nam bhal lai to yak gori to ka sab mane iman sab mane bole ati ko pa ase. Saba kaise no kaise na thake. Committee kaise bole बहुत बुले कसे आमा खुई दो हो के साथ बोले बोली আছে মস্ত খুৱাই দো হতে গম পান না পাহে সবে গম পান না ভুলে কে মস্তি ইয়া বহি টকা উঠি টকা এফাল টকা খেব টকা সব মানুহ টকা পঁচিছ ভোকা ভোকা লাগব সব মানুহ কানে হেন্ডস আপ কেকেনা করে বলা মানুহ পিছে পিছে আইছিল দেখো হ্যাঁ কেকেনা কোন বল কেকেসা কেকেসা মানে হামতি মহিলা সমিতি বান্ধু গোটৰ মানুহ লকালে হাই হাই মনিবা মোৰ ৰিক্সা পঠাইছিলে হেতিকা মহিলাখিনি ধুনীয়া কথা বুজাই আছে ও এক কৈছে কেকেথা কি বুজাইছে কথা কি মানে কেকেথা বুজাই আছে বোলে বিয়া পতা মানুহৰ জীৱনটো হেনো মাছখনৰ নিচিনা নামাৰিলে বেমাৰ হ'ব মাৰিলে বোলে উশাহ ল'ব নোৱাৰে কেকেথা বাহুন্দা
অ কৃষ্ণ এফালে ৰাগ মই দেখাই নাই বোলে হৰি ফুল এণ্ড বোলে হৰি বস্তু কিয় ইমান দাম আমি গুৱাহাটীতে আহোঁতে আমাৰ লগত মোহনৰ ভাইটি আহিছে গাড়ী চলাবলৈ সহায় কৰি দিছে বাবুলা মোহনৰ এখন চলাব মই চলাব জানো বাইলেও জানো শিকাই দিছে একদিনত তাতে কৰিছে বোলো এটাই যদি চলাই মাজে মাজে কিন্তু বাকীকেইটা একো ঠেলি যাম ভাৰতীয় আঞ্চলিক ছাত্ৰ সংগঠনৰ বিষয়ববীয়া কামত জনাইছোঁ মঞ্চৰ বাকী যিসকল সদস্য আছে তাত নামি যায় আমি যিসকল আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ বাবে বাদে বাকী সকলো যাতে নামি যায় তাৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমি এই সময়তে আমি আমন্ত্ৰণ কৰি আমাৰ সন্মানীয় শিল্পী সিদ্ধাৰ্থ শৰ্মা বুলি চিনি নাপালোঁ আমি কেকেচা বুলি কওঁ সকলো চিনাকো তেখেতক আমি আদৰণি সমিতিৰ পৰা সন্মান যাচিব বিচাৰিছোঁ এই সন্মান যাচিছে এখন গামোচা আৰু এটি জাপিৰে ইয়াৰ পাছতে আমি সন্মান যাচিব বিচাৰিছোঁ মোহনক এয়া দীপজ্যোতি কেওটক সন্মান যাচিছে ইয়াৰ পাছতে আমি সন্মান যাচিবলৈ আহ্বান জনাইছোঁ আমাৰ বাইদেউ বিউটি বাইলুঙক আমি সন্মান যাচিবলৈ আহ্বান জনাইছোঁ আদৰণি সমিতিৰ তৰফৰ পৰা আমি সময় পৰিৱেশ কৰা তেখেতসকলৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আহ্বান জনাইছোঁ ধন্যবাদ আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক আমাৰ মঞ্চৰ কাষৰ পৰা আমাৰ সন্মানীয় দৰ্শকসকলক অকণমান কৰি যাবৰ বাবে ক'বলৈ মই আহ্বান এই ডেংডেংকে ডেকা ল'ৰাকেইটাক কেকেৰাক মাতিব লাগে নে মোক মাতিব লাগে এক মিলে কিন্তু দুগৰাকী পাব আমি এক দুজনী ধৰোঁ কোনো মৰে হাৰে চালে কোনো মৰে বোলে মঙহৰ ধৰে হয়নে আজি আমি যিজন ককাইদেউ ঘৰত থাকিলোঁ অসীম দা তেওঁৰ ঘৰত মাছ ধৰিলে সৰু সৰু মই ভাজি কৰি গ'লোঁ কেৰাহী পাতি মই তেল দিলোঁ এই গোটেই অসীম দাহঁতৰ আগতে মোক গালি পাৰি আহিছোঁ ইমান অকণমান তেল তাক ভাজিব নোৱাৰে ইফালে মিঠাতেলৰ ইমান দাম চাওকচোন আগৰ দিনৰ মানুহে আমি আইতাহঁতে দেখিছোঁ এনেকৈ বটলটোতে তেল ভৰাই লৈ এনেকৈ আঙুলি এটা ভৰাই লয় হয়নে মানে এটুক দুটুক এনেকৈ বাকে মানে সৰিয়হ দি ফুটা তেতিয়া অসীম দাই কৈছে বোলে তুমি মাছটো কমাই নিদিয়া কিয় তেতিয়াতো তেলখিনি সৰহে হ'ব ধুনীয়া বুদ্ধি দিছে তেনেকৈ মাছ ভাজি খাইছোঁ যি দাম নোৱাৰে নহয় হাঁহৰ মাংস কোনো কথা কওঁ এই হাঁহ ধুনীয়া এতিয়াও মাজে মাজে আহি আছে পেক সকলো ভালে আছে গাতে গা লগাই বহিছে যে ভয় সংখ্য নাই আমাৰো নাই গ'ল দুটা লৈ থৈছোঁ হাত দাঙিব পৰা হ'লে চিন্তা নাই সকলো ভালে থাকক আপোনালোক সেইটোৱে আমি বিচাৰোঁ আৰু আমাৰ ইয়াতে উদ্যোক্তা সমিতিৰ ছাত্ৰ সন্থাৰ সভাপতি মহোদয়কে অনুৰোধ কৰি সকলো বিষয়ববীয়া আমি শ্ৰদ্ধা জনাইছোঁ দেহাবাৰী আউটপোষ্টে আপোনালোক আছে কাৰণে আমিও আছোঁ অসমৰ বিভিন্ন জ্বলন্ত সমস্যাত তেখেতসকলে সদায় ৰাইজৰ হকে কাম কৰে মাত মাতে গতিকে তেওঁলোকক এই সুযোগতে আমি ধন্যবাদ জনাইছোঁ এইদৰে অসমৰ হকে সদায় আগবাঢ়ি যাওক সুন্দৰ কৰ্মই আমি যদিও সৰু তথাপিও আমি সেইখিনি শুভকামনা জনাইছোঁ সকলো ভালে থাকক সুস্থ থাকক মাৰ কাৰণে কাম কৰি যাওক থেংক ইউ আপুনি এইটো কাক দিলে নেটৱৰ্ক ভাল পাইছে I love you too. কোনে ক'লে বাৰু ইমান নেহি পায় কেকেৰা সহায় কৰিবানে কোনোবা এজন বাছি লোৱা এই ল'ৰাটোৰ নাম আহিছে নেকি লগত কওকচোন ছোৱালীহঁতে মানে দুচকু কাজলেৰে ভৰা মোহনা ওঠৰে ভাষা হাঁহিটি বুকুৰে পাহৰি যাওঁ নহয় মন দুৱাৰেদি দেখা নাছিল মন দুৱাৰেদি তুমি খুব স্কেল খেলি মেলি হৈ গৈছে এই আচ্ছা মই অকণ গান সহযোগ কৰিবনে মই অকণ গালে সহযোগ কৰিব ঢোলটো কেকেচা অকণ বজালে সহযোগ কৰিব ঢোল
পাইছিলিকে তোমাৰ গাল হাঁহিলে এইবাৰ বহাগত কমল ভঙা কলাচোন পৰিব গাল অকল বাইলক আছিলে আজি চব আছিলে চব ভুলে চবে সহযোগ কৰিব দেই যামে গৈ যাচি লৈ নাহো ৰাইজে ঠাণ্ডাত এখন হাত ইয়াত সোমাই থৈছে হয়নে গম পাইছো ইমান মৰম কিয় লাগে মৰম লাগে তোমাক চেনেহ লাগে সঁচাকে মৰম ভাল লাগে ৰাইজৰ সহযোগিতা তুমি চেক কৰি যোৱা হাৰমতিৰ বুৱাৰী কি বুৱাৰী ডেকাতি আমাৰ হাৰমতি বোৱাৰীসকলে যদি ঘৰৰ কামখিনি কৰি আজৰাই নিদিয়ে তেওঁলোকৰ পুৰুষসকলে ইমান সুন্দৰ অনুষ্ঠান পাতিব পাৰিব হাৰমতি বোৱাৰীসকলে শ্ৰদ্ধা জনাইছো এই হাৰমতি বুৱাৰী হাৰমতি ছোৱালী বোৱাৰী ডেকাতি এই জোকাম বুলি ভাবোতে কি বাৰু এই হাৰমতি ছোৱালী জোকাম বুলি ভাবোতে কমিটি লগালে ছোৱালীজনী হাৰ্দিয়া কালা পিন্ধি আছে চীনা ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কেম তোমালৈ বুলি চিঠি লিখি থাকোতে তোমালৈ বুলি চিঠি লিখি থাকোতে নুমাই লৈ থাকিলে এতিয়া শুনি ভাল লাগিলে গানটো খুব হয় নে মিউজিকৰ মানুহ অলপ
গুৰুত্ব দিবি মোকো চাবি ৰাইজক পাইছ বাকীসকল প্ৰায় আমাৰ ফালে মুখে আপোনালোকৰ সুবিধা হৈছে ৩-৪গৰাকী ইমান গাতে গা লাগি বহিছে কোনোবা এগৰাকীয়ে ষ্টলখন আনিলেও হয় ইগৰাকী এনেই গৰম মাৰি থাকে মাইকত দিয়া মছলা তোমাৰ দি দিয়কচোন মাতটো ২-৩টা হৈ যায় হেল্ল' 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 ৰিভাৰ্ব দি দিয়ক হেল্ল' 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 ৰিভাৰ্বৰ দিলতো অকণ দি দিয়ক মই কাম অকণ সহযোগ কৰিব নে এইফালে সহযোগ কৰিব আমি মানে গাব নাজানো আমি স্কেল বুজি নাপাওঁ নহয় এতিয়া জুবিন দা আহিছে জুবিন দা গান গাব জুবিন দা আগত গাবলৈ ভয় লাগে স্কেল চিস্কেল বুজি নাপাওঁ নহয় মানে আমি স্কেল বুজি গ'লে কাঠৰ পালে চিচাৰ পালে বুজি পাওঁ গতিকে ভাল হ'লে হাত চাপিব যাব দেই ৰাইজ আৰু বেয়া হ'লে বেছি হাত চাপিব এইটো কিমান কি এইটো কি মাত দি আছে আজি ৰাতিকে আছে নাইট চুপাৰ চলি আছে হৰণ বজাৰ পৰা গা গা আজি ৰাতি হিলাবে ৰাখিলে নুশুনি প্ৰজনে মা পালি পহৰিয়া সপনি জাগৈলা উপজিল জগনা এইটো কি মই বন্ধু বুলি ভাবিছোঁ হিলাব ৰাখিলে নুশুনি প্ৰজনে মা পালি পহৰিয়া সপনি জাগৈলা উপজিল জগনা মিউজিকটো মই মুখে দি এবাৰ ডুবহিলেও সেইটো দুখ কৰি নাথাকিম এবাৰ কংস ভেকচিন লৈ আছে টেনশ্যন নাই কিন্তু তাইক ধুনীয়াও দেখে সকল আপুনি ইমান সকল অলপ অলপ শ্লিম হৈ যাব লাগে ন ছোৱালীবিলাক আজিকালি দেখিছেনে এক্সাৰচাইজ কৰে খোৱা বোৱা সতৰ্ক মানে এক্ট্ৰেছবিলাকতো আৰু বহুত ধুনীয়া হৈ থাকে একদম ক্ষীণ এইবোৰ চব জানি শুনি ইমান শকত কিয় মই কিমান
কিয় খক কৰিম খাওঁ নেকি বেছি খাওঁ আচলতে কি হ'ল গম পাই নে আমাৰ ঘৰত মানে মোৰ ঘৰত গোলাঘাটত তাত অকল ড্ৰেছিং আইনা নাই মানে আমাৰ অকল সৰু আইনাখন আছিলে সৰু আইনাখনত অকল মুখখনে দেখিব তত তল চোৱা কেনেকৈ বাঢ়ি গ'ল গমেই নাপালোঁ বাকলি গদাৰ লগত এইটো কি গদাৰ লগত এই কিন্তু ধুনীয়া মিলিব হয়নে মই চেষ্টাটো চলাই আছোঁ কিমানখিনি পাৰোঁ কিবা এটা একদম ধুনীয়া মিলিব কিন্তু দুইটা শকত বুলেটখনৰ সৈতে ধুনীয়া লাগে হয়নে শকত আব এতিয়া ময়ো মণিৰ লগত মিলিবলৈ অকণ চাপৰ হৈ দিওঁ নেকি মণিজনী কেনেকুৱা পায় ভাল হা মৰম লাগে মুখখন হয়নে সঁচাকৈ সঁচা হা শুনা নাই ভালকৈ নুশুনি আপোনালোকে শুনা আপোনালোকে আমাৰ মোহনক কোনে কোনে ভাল পায় এবাৰ হাত দাঙকচোন এফালেও আছে এফালেও আছে হ'ব আৰু বাইলুঙক কোনে কোনে ভাল পায় হাত দাঙক দুইজনকে বহুত ভাল পায় দেই হাৰমতিত ন ঠিক আছে এবাৰ হাত দাঙক মোক কোনে কোনে বেয়া পায় মাই ডগ তেখেত গোটেই সোপা বেয়া পায় এই ভাঙ খাইলো মই ধুতুৰা খাইলো মূৰতে পৰিছে শুনিছেনে না আমি যে গান গাইছোঁ এইবাৰ শুনিছে পাৰিছোনে গাব থেংক ইউ বিহু একলি গাব এতিয়া ভাল গাইছোঁ বুলি কৈছে যে বজাব এইবাৰ বহাগত কলাচোন পৰিব গাল অকল বাইলু নাছিলে আজি চব নাছিলে চব ভুলে চবে সহযোগ কৰিব লাগিব দেই মই যামে গৈ যাচি লৈ যাবো ৰাইজে ঠাণ্ডাত এখন হাত ইয়াত সোমাই থৈছে হয়নে গম পাইছো ইমান মৰম কি